মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ মাজত উপস্থিত থকা সন্মানীয় বিধায়ক শ্ৰীযুত অতুল বৰা ডাঙৰীয়া, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱাল ডাঙৰীয়া, তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন কোঁৱৰ ডাঙৰীয়া আৰু ভৈয়াম জনজাতি বিভাগৰ অতিৰিক্ত মুখ্য সচিব শ্ৰীটি চাংচন ডাঙৰীয়াৰো, বিভিন্ন স্বায়ত্তশাসিত পৰিষদৰ এক্সিকিউটিভ মেম্বাৰ, সাধাৰণ সদস্যসকল, সোণোৱাল কছাৰী জাতীয় সংগঠনৰ নেতৃবৃন্দ, উপস্থিত ৰাইজ, অসমৰ ৰাজধানী গুৱাহাটী এই কামৰূপ মেট্ৰ' জিলাত সোণোৱাল কছাৰীসকলৰ এটা স্থায়ী ঠিকনা হ'ল আৰু আজি এই সোণোৱাল ভৱন উন্মোচনেৰে এই স্থায়ী ঠিকনা আপোনালোকক অৰ্পণ কৰিলে মাননীয় মুখ্যমন্ত্ৰীয়ে। মই গোটেই সোণোৱাল কছাৰী সমাজখনক মই অভিনন্দন জনাইছোঁ। ইতিমধ্যে গুৱাহাটীত দেউৰীসকলৰ এটা নিজা ভৱন, ভীমবৰ দেউৰী ভৱন হৈছে, সেইটো আমি উন্মোচন কৰিলোঁ। ইয়াৰ লগে লগে অসমত বড়োসকলৰ গুৱাহাটীত বড়ো ভৱন আছে, কাৰ্বি ভৱন আছে, ডিমাচাসকলৰো ভৱন আছে। বাকী জনগোষ্ঠীসমূহৰো যাতে নিজা নিজা একোটা ভৱন হয়, তাৰ কাৰণে চৰকাৰখনে সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব। এই ভৱনটো নিৰ্মাণ কৰাত সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদেও ইয়াত পুঁজিৰ আবণ্টন দিছে। লেণ্ড ডেভেলপমেণ্ট ছাইডৰ দুটা বিল্ডিং নিৰ্মাণ কৰা আৰু ৰাস্তা নিৰ্মাণ কৰাৰ কাৰণে, আৰু অসম চৰকাৰৰ ভৈয়াম জনজাতি উন্নয়ন বিভাগেও ইয়াত পুঁজি ব্যয় কৰিছে। ইতিমধ্যে মিচিং ভৱনৰ কাৰণেও অসম চৰকাৰে মাটিৰ আবণ্টন দিছে। আজি মই জীৱন কোঁৱৰক কৈছোঁ যে তিৱাসকলৰো এটা ঠিকনা এই কামৰূপ মেট্ৰ' জিলাৰ ভিতৰত গুৱাহাটী বুলি ক'লে এতিয়া আমি জাগিৰোডলৈকে, চন্দ্ৰপুৰলৈকে গুৱাহাটী বুলিয়েই ধৰিব লাগিব। গতিকে এই জিলাৰ ভিতৰত তিৱাসকলৰো এটা ভৱন হওক, প্ৰতাপ কাছাৰী ডাঙৰীয়াক কৈছোঁ ঠেঙাল কছাৰীসকলেও এটা ভৱন হওক। আমি অসম চৰকাৰৰ পৰা মাটিৰ আবণ্টন দিয়াৰ লগতে অন্যান্য আমিও ভৈয়াম জনজাতি বিভাগৰ তৰফৰ পৰা আমিও কিছু ইয়াত সহায় সহযোগিতা কাম কৰিম। কাউন্সিলেও কিছু খৰচ কৰিব। কাউন্সিল আৰু জনজাতি কল্যাণ বিভাগৰ যৌথ প্ৰচেষ্টাত আমাৰ জনজাতি জনগোষ্ঠীসমূহৰ কাৰণে এটা একোটাকৈ ভৱন আমাৰ দেশৰ ৰাজধানী গুৱাহাটীৰ আশে পাশে এই কামৰূপ মেট্ৰ' জিলাৰ ভিতৰত নিৰ্মাণ হ'ব। আৰু বাকী থকাখিনিৰ ক্ষেত্ৰতো মই সকলোকে ইয়াত সকলো কাউন্সিলক সহযোগিতা কৰিবলৈ আহ্বান জনাইছোঁ। আৰু আপোনালোক সকলোকে সোণোৱাল কছাৰী ৰাইজক এটা ডাঙৰ প্ৰাপ্তি, গুৱাহাটীত এটা স্থায়ী ঠিকনা সোণোৱাল ভৱন, এই প্ৰাপ্তিৰ বাবে মই অভিনন্দন জনাই মই মোৰ কথা ধন্যবাদ জ্ঞাপন কৰিছোঁ জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী লগতে সন্মানীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰমেশ বেগুজানলৈ। ইয়াৰ পিছতে আমি বক্তব্য ৰাখিবলৈ অনুৰোধ জনাম অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী সন্মানীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক। আটাইকে অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ।